Subhalakhmi blog. More এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হে বন্ধু বান্ধৱীসকল, আপোনালোকে জীৱনত কেতিয়াবা বহুত বেছি টেনচনত ভুগি থাকে। তাৰ কাৰণ আপোনালোকে কি জানেনে? তাৰ কাৰণ কম আজি মোৰ নিজৰ মনৰ কথাৰে। বলক এতিয়া ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আপোনালোকে এনেকুৱা কিছুমান মানুহৰ পিছত দৌৰি থাকে, যিজন মানুহৰ জীৱনত আপোনাৰ প্ৰয়োজন একেবাৰে নাই। আৰু আপুনি মানুহৰ লগত কথা পাতিবলৈ ইমান বেছি পাগল হৈ থাকে, যিজন মানুহৰ জীৱনত আপোনাৰ কোনো ভেলুৱে নাই। আৰু আপুনি সৰু সৰু কথাবোৰ ইগনোৰ নকৰি অন্তৰত লগাই থাকে, যাৰ বাবে আপুনি নিজে বহুত বেছি কষ্ট খাই থাকে। আৰু আপুনি ইমান বেছি চিন্তা কৰে কিন্তু কাম কমকৈ কৰে, সেইবাবে আপুনি জীৱনত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আৰু আপুনি ভৱিষ্যতক লৈ ইমান বেছি অভাৰ থিংকিং হৈ থাকে, যাৰ বাবে আপোনালোকে বৰ্তমানটোক এনজয় কৰিব নোৱাৰে। আপুনি সদায় আত্মবিশ্বাসী হ'বলৈ শিকক। আত্মবিশ্বাসে আপোনাৰ কৰ্ম কৰাৰ উদ্যম বৃদ্ধি কৰে। আপুনি এইটো নাভাবিব যে মই এইটো কাম কৰিব নোৱাৰিম, মোৰ কামটো সম্ভৱ নহয়। নিজৰ মনৰ ওপৰত আত্মবিশ্বাস ৰাখিব, দেখিব আপুনি কামটো বহুত সুন্দৰকৈ কৰিব পাৰিব। আপুনি সদায় পজিটিভ চিন্তা কৰক, নিগেটিভ চিন্তাবোৰ মনৰ পৰা আঁতৰত ৰাখক। পজিটিভ চিন্তা কৰিলে আপুনি দেখিব যে আপোনাৰ জীৱনটো বহুত বেছি সুন্দৰ হৈ পৰিছে। আপুনি আনৰ কথা বেছিকৈ চিন্তা নকৰিব বা আপুনি আনে কি কৈছে তাক কেতিয়াও নাভাবিব। সদায় নিজৰ মতে থাকক, নিজৰ মতে জীৱনটো জীয়াই থাকক, দেখিব আপোনাৰ জীৱনটো বহুত সুন্দৰ হৈ পৰিছে। আৰু আপোনালোকে সদায় কাম এটা কৰিবলৈ সেই কামটোৰ এটা পৰিকল্পনা নিজৰ মনতে কৰি ৰাখক। পৰিকল্পনা নোহোৱাকৈ আপুনি কোনো কামত আগবাঢ়িব নাযাব। পৰিকল্পনা কৰিলেহে আপুনি সেই কামটোত সিদ্ধি লাভ কৰিব। যদি আপুনি পৰিকল্পনা নকৰে তেন্তে আপুনি সেই কামটোত কেতিয়াও সফল হ'ব নোৱাৰে। আৰু আপোনালোকে নিজৰ জীৱনটোক লৈ ইমান বেছি চিন্তা কৰি নাথাকিব। যিকেইদিন আছে বিন্দাছ থাকক, জীৱনটোতো দুদিনীয়া, সেইবাবে এইবোৰ বেছি কথা চিন্তা নকৰিব। জীৱনটো সুন্দৰমতে থাকক, দেখিব আপোনাৰ জীৱনৰ পৰা টেনশ্যনবোৰ নিজে নিজে নাইকিয়া হৈ যাব। আৰু আজি মই এইকেইটাই কাৰণ ক'লোঁ, আপোনালোকে যে জীৱনত বহুত বেছি টেনশ্যনত ভুগি থাকে আৰু বহুত কাৰণ আছে। সেই কাৰণবোৰ ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকে শুনিও বহুত বিৰক্তি পাব। সেইবাবে ভিডিঅ'টো মই আজি ইমানখিনিতে সামৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক কৰিব। এটা লাইক কৰিলে মই উৎসাহ পাম যে আগলৈও এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ লগত আগবঢ়াই যাবলৈ। আৰু এটা কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাব তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। আজিলৈ বাই বাই।